আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল কৰ্মবীৰ আৰু অসমৰ মুকুটবিহীন সম্ৰাট ৰূপে খ্যাত অসমৰ ব্যক্তিগৰাকী কোন? ইয়াৰ এনচাৰটো হ'ল বি নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ আৰু অসমৰ মুকুটবিহীন সম্ৰাট ৰূপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ দ্বাৰা জাতীয় কবি ৰূপে খ্যাত কবিগৰাকী কোন? ইয়াৰ এনচাৰটো হ'ল এ নীলমণি ফুকন। নেক্সট কুৱেশ্যনটো হৈছে ৰায় বাহাদুৰ উপাধি লাভ কৰা অসমৰ সাহিত্যিকগৰাকী কোন? ইয়াৰ এনচাৰটো হ'ল ডি পদ্মনাথ গোহাঞি বৰুৱাক ৰায় বাহাদুৰ উপাধি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্যৰ ধনী কবি ৰূপে খ্যাত কবিগৰাকী কোন? অসম সাহিত্যত ধনী কবি ৰূপে জনা যায়। ইয়াৰ এনচাৰটো হ'ল বি বিনন্দ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে নটসূৰ্য ৰূপে আখ্যা লাভ কৰা অসমীয়া নাট্যকাৰজন কোন? ইয়াৰ এনচাৰটো হ'ল এ ফণী শৰ্মা। নেক্সট কুৱেশ্যনটো হৈছে জ্ঞানমালিনীৰ কবিৰূপে আখ্যা কবিগৰাকী কোন? জ্ঞানমালিনীৰ কবিৰূপে জনা যায়। ইয়াৰ এনচাৰটো হ'ল চি মফিজুদ্দিন আলী আহমেদক জ্ঞানমালিনীৰ কবিৰূপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে লোকনায়ক ৰূপে খ্যাত অসমৰ সাহিত্যিক তথা সমাজ সেৱকগৰাকী কোন? ইয়াৰ এনচাৰটো হ'ল এ অমিয় কুমাৰ দাস। নেক্সট কুৱেশ্যনটো হৈছে অসম কেশৰী ৰূপে খ্যাত অসমৰ সাহিত্যিকগৰাকী কোন? ইয়াৰ এনচাৰটো হৈছে ডি অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী ৰূপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে বাঙনি কোঁৱৰ নামে খ্যাত অসমীয়া সাহিত্যিকগৰাকী কোন? বাঙনি কোঁৱৰ নামে জনা যায় কবিগৰাকী হ'ল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে চি আনন্দ চন্দ্ৰ আগৰৱালাক। নেক্সট কুৱেশ্যনটো হ'ল বকুল বনৰ কবিৰূপে খ্যাত কবিগৰাকী কোন? বকুল বনৰ কবিৰূপে জনা যায়। ইয়াৰ এনচাৰটো হ'ল ডি আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবিৰূপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে ৰায় চাহাব আৰু ৰায় বাহাদুৰ উপাধি লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে এ আনন্দ চন্দ্ৰ আগৰৱালা। নেক্সট কুৱেশ্যনটো হৈছে কাঞ্চন বৰুৱা নামৰ সাহিত্যিকগৰাকীৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল চি ভুৱন মোহন বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে পাপৰি কবিৰূপে খ্যাত অসমীয়া কবিগৰাকী কোন আছিল? পাপৰি কবিৰূপে জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল এনচাৰ বি গণেশ চন্দ্ৰ গগৈ। নেক্সট কুৱেশ্যনটো হ'ল বিহগী কবিৰূপে খ্যাত কবিগৰাকী কোন আছিল? ইয়াৰ এনচাৰটো হ'ল এ ৰঘুনাথ চৌধুৰীক বিহগী কবিৰূপে জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল বনফুলৰ কবিৰূপে খ্যাত কবিগৰাকী কোন? বনফুলৰ কবিৰূপে জনা যায়। ইয়াৰ এনচাৰটো হ'ল এ যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটো হৈছে শেৱালী কবিৰূপে খ্যাত কবিগৰাকী কোন? শেৱালী কবিৰূপে জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল ডি ৰত্নকান্ত বৰকাকতিক শেৱালী কবিৰূপে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট ৰূপে খ্যাত সাহিত্যিকগৰাকী কোন? উপন্যাস সম্ৰাট ৰূপে জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল এনচাৰ বি ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সিংহপুৰুষ ৰূপে খ্যাত ব্যক্তিগৰাকী কোন? অসমৰ সিংহপুৰুষ হিচাপে জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল এ ৰাধা গোবিন্দক। নেক্সট কুৱেশ্যনটো হৈছে ৰসৰাজ আৰু সাহিত্যৰথী উপাধি লাভ কৰা অসমৰ সাহিত্যিকগৰাকী কোন? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল চি লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ আৰু সাহিত্যৰথী উপাধি দিয়া হৈছিল। নেক্সট কুৱেশ্যন আজি লাষ্ট কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কোনগৰাকী ব্যক্তিয়ে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।